আৰু আপোনালোকে দেখিছে যে আমি আটাইবিলাক এই পৰাজয়ৰ পাছত আটাইবিলাক বিধায়ক অসম বিধানসভা আমি সম্পূৰ্ণৰূপে স্তব্ধ হৈ গৈছোঁ। তথাপি তেখেতে তেওঁ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে, ব্ৰঞ্জৰ পদক পোৱাটো নিশ্চিত হৈছে। গতিকে প্ৰথমবাৰ যোৱা হিচাপত আৰু অসমৰ নিচিনা এটা অনুন্নত ইনফ্ৰাষ্ট্ৰাকচাৰ থকা এলেকাৰ যোৱা হিচাপত আমাৰতো বক্সিঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নায়েই, তাতকৈ নাই মহিলাৰ বক্সিঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। গতিকে এই অঞ্চলৰ পৰা ব্যক্তিগত উদ্যোগতে লাভলীনা বৰ্তমান ব্যক্তিগত উদ্যোগত এই পৰ্যায়লৈ যাব পৰা ঘটনাটো এটা অত্যন্ত উল্লেখনীয় ঘটনা। গতিকে মই পৰাজিত হোৱাৰ পাছতো লাভলীনাক অভিনন্দন জনাইছোঁ, লাভলীনাক শুভেচ্ছা জনাইছোঁ, লাভলীনাক ধন্যবাদ জনাইছোঁ। সমগ্ৰ জাতিৰ ওপৰত, সমগ্ৰ অসমীয়া জাতিৰ ওপৰত ধন্যবাদ জনাইছোঁ যে তেওঁ অসমৰ নাম গোটেই পৃথিৱীত অন্তত আজি অংকিত কৰিবৰ কাৰণে সক্ষম হ'ল। মই লাভলীনালৈ পুনৰ ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ আৰু অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে ভৱিষ্যতৰ কাম কাজবিলাকৰ কাৰণে লাভলীনাৰ যাতে একেবাৰে অসুবিধা নহয়, তাৰ কাৰণে লাভলীনালৈ তৎক্ষণাত অন্ততঃ 1 কোটি টকা এটা ঘোষণা কৰিব লাগে, যাতে ব্যক্তিগতভাৱে তেওঁ যিবিলাক প্ৰশিক্ষণ ল'ব খোজে সেইবিলাকত তেওঁ ইনভেষ্ট কৰিব পাৰে। আৰু 2 নম্বৰ কথাটো হ'ল যে লাভলীনাক তাৎক্ষণিকভাৱে মাহে মাহে যাতে এটা পইচা পাই থাকিব পাৰে, দৰমহা পাই থাকিব পাৰে, তাৎক্ষণিকভাৱে অসম চৰকাৰে এটা গেজেটেড মানে পোষ্টত, এটা গেজেটেড পোষ্টত তেখেতক তেওঁ এপইণ্টমেণ্ট দিব লাগে। মই আশা কৰিম যে লাভলীনাক তেনেকুৱা ধৰণৰ সন্মান অসম চৰকাৰে প্ৰদান কৰিব আৰু লাভলীনা অসমৰ গৌৰৱ হৈ থাকিব। পঞ্চায়তৰ ক্ষেত্ৰত যিটো পঞ্চায়তৰ আপুনি উত্থাপন কৰিছিল প্লে কাৰ্ড লৈ যে পঞ্চায়তৰ গৃহ নিৰ্মাণৰ অনুমতি কোনো কৰ দিব নালাগে, এই বিষয়টো আপোনাক সময় নাপালে কথা ক'বলৈ কি ক'ব? আপোনালোকে সকলোৱে দেখিছিলে যে মই যোৱা সময়তো আপোনালোকৰ সন্মুখত কৈ গৈছিলোঁ যে এটা ভয়ংকৰ ঘটনা ঘটিছে যে ব্ৰিটিছে যেনেকৈ তামোলৰ ওপৰত কৰ বহুৱাইছিল, ব্ৰিটিছে যেনেকৈ আমাৰ মাটিৰ ওপৰত বাৰম্বাৰ খাজনা বৃদ্ধি কৰিছিলে, ঠিক তেনেকৈ বিজেপিয়ে এতিয়া অসমীয়া জাতিটোক নিষেধ কৰিবৰ কাৰণে আমাৰ গাঁৱৰ ঘৰবিলাকৰ অনুমতি বনাবৰ কাৰণে অনুমতি, গাঁৱৰ ঘৰবিলাক বনাবৰ কাৰণে কৰ ব্যৱস্থা আৰু গাঁৱৰ দোকান বা গাঁৱৰ ব্যৱসায় প্ৰতিষ্ঠান বা গাঁৱত উদ্যোগ স্থাপন কৰিবৰ কাৰণেও এতিয়া কৰ লোৱাৰ ব্যৱস্থা কৰিব খুজিছে। আনকি বিজেপিয়ে কি কৰিব খুজিছে, বিজেপি চৰকাৰে এতিয়া গাঁৱত সাংঘাতিক ধৰণে এটা কাম কৰিব খুজিছে যে সাংস্কৃতিক কাৰ্যসূচী কৰিবৰ কাৰণে, বিহু পাতিবৰ কাৰণেও ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বা পঞ্চায়তৰ অনুমতি ল'ব লাগিব। এনেকুৱা ধৰণৰ নাভূত নাচুত এটা ঘটনা কৰিব খুজিছে। মই আপোনালোকক আগতে কৈ গৈছিলোঁ যে ইয়াৰ আমি বিৰোধিতা কৰিম আৰু সেইকাৰণে ৰাইজৰ দলৰ হৈ আজি মই বিধানসভাৰ মজিয়াত ইয়াৰ বিৰোধিতা কৰিছিলোঁ। বিৰোধিতা কৰিবৰ কাৰণে অধ্যক্ষৰ অনুমতি বিচাৰিছিলোঁ, কিন্তু অধ্যক্ষৰ অনুমতি নিদিলে। সেইকাৰণে মই নিজে লৈ যোৱা যি ফেষ্টুন আছিলে, ফেষ্টুন সকলোৰে সন্মুখত প্ৰদৰ্শন কৰিলোঁ আৰু সকলোৰে সন্মুখত প্ৰদৰ্শন কৰি ক'লোঁ যে কোনো পধ্যে অসমীয়া জাতিয়ে এই কৰ ব্যৱস্থা মানি নলয়, আকৌ পথৰঘাটৰ বিদ্ৰোহ হ'ব, আকৌ ফুলগুৰিৰ ঠেৱা হ'ব। গতিকে এনেকুৱা পৰ্যায়লৈ যাতে অসমীয়া জাতিক ঠেলি নপঠিয়ায় তাৰ কাৰণে আমি বিজেপি চৰকাৰক আজি সকীয়াই দিলোঁ। কিন্তু আজিৰ দিনটোত যদিও মই বিধানসভাত এই কথাবিলাক ক'বৰ কাৰণে সুযোগ নাপালোঁ, ভৱিষ্যতে বেলেগ ডিভাইচত মই এই কথাবিলাক ক'বৰ কাৰণে সদায় চেষ্টা কৰিম। আৰু যদি মই সঁচাকৈ ক'বলৈ সক্ষম নহওঁ তেতিয়াহ'লে প্ৰয়োজন হ'লে মই নিজে ব্যক্তিগতভাৱে ৰাইজৰ দলৰ হৈ আৰু বিধায়ক হিচাপে মই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কালি আপোনালোকৰ দলৰ মজিয়াৰ পৰা এটা প্ৰস্তাৱ আহিছে যে উপ নিৰ্বাচনত -AIDF বিৰোধী দল ঐক্যবদ্ধ হ'ব লাগে, কংগ্ৰেছৰ প্ৰতি প্ৰস্তাৱ দিছিলে, আপোনাৰ কেনেকুৱা মন্তব্য? হয়, আমি সদায় কৈ আছোঁ, ৰাইজৰ দলক সদায় কৈ আছিলোঁ, 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ আগতো কৈছিলোঁ যে আমি সকলো বিৰোধী শক্তি একলগ হ'ব লাগে, কেৱল তাৰ লগত AIDFক ল'ব লাগে। বিজেপি যেনেকৈ সাম্প্ৰদায়িক ফেচিবাদী দল, AIDF তেনেকৈ সাম্প্ৰদায়িক মৌলবাদী দল। গতিকে আমি কৈছিলোঁ যে -AIDF আমাৰ সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব লাগে। আৰু যদি আমাৰ এই প্ৰস্তাৱ গ্ৰহণ কৰিলেহেঁতেন এইবাৰ চৰকাৰ বিজেপিৰ নহয়, এইবাৰ চৰকাৰ আমাৰ বিৰোধীসকলৰ হ'লহেঁতেন। কিন্তু কংগ্ৰেছৰ ভুলৰ বাবে এইবাৰ আকৌ বিজেপিৰ চৰকাৰ আহিল। এতিয়া সেইকাৰণে যোৱাবাৰ যিহেতু মই জেলত আছিলোঁ আৰু কথাবিলাক মই ৰাজহুৱাকৈ ক'বলৈ সক্ষম হোৱা নাছিলোঁ, এইবাৰ আগতীয়াকৈ এইবাৰ আমি কংগ্ৰেছ দলক কৈছোঁ আৰু অন্যান্য বিৰোধী দলক প্ৰস্তাৱ দিছোঁ
যে আমি আটাইয়ে লগ লাগি উপনিৰ্বাচনত অন্ততঃ 6টা যি ছিট খালী হৈছে এই 6টা ছিটত আমি সকলো বিৰোধী পক্ষই উমৈহতীয়াভাৱে প্ৰাৰ্থিত্ব দিব লাগে এয়া আমাৰ ৰাইজৰ দলৰ প্ৰস্তাৱ এয়া বিধায়ক হিচাপে মোৰ অখিল গগৈৰো প্ৰস্তাৱ আৰু সভাপতি ৰাইজৰ দল হিচাপেও মোৰ প্ৰস্তাৱ মই ভাবোঁ যে এই প্ৰস্তাৱ তেখেতসকলে গ্ৰহণ কৰিব কিন্তু তাত AIDF নাথাকিব AIDF-ক আমি লোৱাটো বিচৰা নাই কাৰণ AIDF মই আকৌ বাৰম্বাৰ সদায় কৈ আহিছোঁ এইটো অসমীয়া মানুহে আচলতে মনত ৰাখি লোৱা দৰকাৰ হৃদয়ংগম কৰি লোৱা দৰকাৰ একেবাৰে বুকুত লিখি লোৱা দৰকাৰ যে এটা সাম্প্ৰদায়িক দলক প্ৰতিৰোধ কৰিবলৈ আন এটা সাম্প্ৰদায়িক দলৰ লগত থাকিলে নহ'ব বিজেপিক যদি প্ৰতিৰোধ কৰিব লাগে তেতিয়াহ'লে AIDF-ৰ পৰা আঁতৰি থাকিব লাগে গতিকে AIDF-ক যদি প্ৰতিৰোধ কৰিব লাগে তেতিয়াহ'লে অসমীয়া মানুহে বিজেপিৰ পৰা আঁতৰি থাকিব লাগে গতিকে ইটো আনটোৰ পৰিপ্ৰহ এই দুইটা দলৰ পৰা আমি আঁতৰি থাকিব নোৱাৰিলে আমি কোনো পধ্যে আমি সাম্প্ৰদায়িক শক্তিৰ পৰা অসমক বচাব নোৱাৰিম আৰু অসমীয়াত্বক বচাব নোৱাৰিম সেইকাৰণে মই সকলোকে অনুৰোধ কৰি আহিছোঁ আৰু ভূপেন বৰা ডাঙৰীয়া দুইজনে ইয়াৰ বিপক্ষে মত প্ৰদান কৰিছে মই ব্যক্তিগতভাৱে তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰি আছোঁ কিন্তু এতিয়ালৈকে কথা হোৱা নাই মই আশা কৰিম যাতে তেখেতসকলে এনেকুৱা ধৰণৰ বিভাজনকামী ভাগ ভাগ কৰা আৰু পুনৰ বিজেপিক জয়ী কৰিব পৰা কোনো ধৰণৰ কথা যাতে নকয় কোনো ধৰণৰ আঁচনি যাতে নলয় আমি সকলো বিৰোধী শক্তিয়ে ঐক্যবদ্ধ হৈকে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দৰকাৰ আৰু তেনে এক ৰণনীতিৰেখে আমি বিজেপি RSSক অসমৰ মাটিৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰাটো সম্ভৱপৰ হ'ব গতিকে মই কংগ্ৰেছ দল আৰু অন্যান্য বিৰোধী শক্তি সকলোকে মাইনাছ AIDF সকলোকে বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে আহক আমি সকলোৱে মিলি এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হওঁ আৰু আপুনি কালি ৱেষ্ট বেংগল কৈছিলে TMCৰ লগত কথা পাতিছিলে কি বিষয়ে আলোচনা হ'ল হয় আপোনালোকে জানে যে মমতা বেনাৰ্জীয়ে মোক বাৰম্বাৰ পশ্চিমবংগলৈ নিমন্ত্ৰণ কৰি আছিলে মই এতিয়ালৈকে দুবাৰ গ'লোঁ মোৰ লুকুৱাবলৈ একো নাই দুবাৰ গৈছোঁ মমতা বেনাৰ্জীয়ে মাতিছিলে দুবাৰ গৈছোঁ দুবাৰ বহিছোঁ তেখেতসকলে মোক প্ৰস্তাৱ দিছে যে অসমত তৃণমূল কংগ্ৰেছৰ ব্ৰাঞ্চটো শাখাটো খুলিব লাগে ৰাজ্যিক কমিটি খুলিব লাগে আৰু মই তাৰ সভাপতি হ'ব লাগে এই সম্পৰ্কে আমাৰ দলৰ মজিয়াত আলোচনা কৰিছে কিন্তু এই সম্পৰ্কে আমাৰ কোনো সিদ্ধান্ত হোৱা নাই আমি ৰাইজৰ দল আপোনালোকে সকলোৱে জানে এটা গণতান্ত্ৰিক প্ৰগতিশীল জাতীয়তাবাদী আঞ্চলিক দল গতিকে আঞ্চলিক শক্তি হিচাপে আমি সদায় অন্যান্য আঞ্চলিক দলবিলাকৰ লগত কোঅৰ্ডিনেশ্যন কৰিব খোজোঁ আৰু অসমৰ মানুহে বা ভাৰতৰ মানুহে এই কথাটো বুজি উঠা দৰকাৰ যে ইমাৰ্জেঞ্চিৰ পাছত 1975 চনৰ এমাৰ্জেঞ্চিৰ পাছত যেনেকৈ সকলো আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হোৱা আৰম্ভ হৈছিলে এইবাৰ বিজেপি RSSৰ অঘোষিত ইমাৰ্জেঞ্চিৰ পাছতো ভাৰতবৰ্ষত সকলোবিলাক আঞ্চলিক ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'বলৈ গৈ আছে সকলোবিলাক বিৰোধী ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'বলৈ গৈ আছে গতিকে সৰ্বভাৰতীয় যি এটা ৰিজনেল পলিটিকেল পাৰ্টিবিলাকৰ ফেডাৰেশ্যন হ'ব তাত ৰাইজৰ দল যাতে থাকিব পাৰোঁ তাৰ কাৰণে আমি সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক দলবিলাকৰ লগত কথা পাতি আছোঁ আৰু মমতা বেনাৰ্জীৰ অনুৰোধত নিমন্ত্ৰণত দুবাৰকৈ মই এতিয়ালৈকে আমাৰ দলে মোৰ লগতে ভাস্কুদি শইকীয়া গৈছে হুছেইন মহম্মদ শ্বাহজাহান আমি এতিয়ালৈকে দুবাৰকৈ তেখেতসকলৰ লগত আলোচনা কৰিছোঁ তেখেতসকলৰ প্ৰস্তাৱটো আমি আশা কৰাতকৈ বেছি তেখেতসকলে কৈছে যে আমি তৃণমূল কংগ্ৰেছৰ ব্ৰাঞ্চটো ইয়াত খুলি লৈ আমাৰ দলটো তাতে পূৰা অন্তৰ্ভুক্ত হৈ মই নিজে প্ৰেচিডেণ্ট হ'ব লাগে কিন্তু আমাৰ প্ৰস্তাৱটো তেখেতসকলৰ ওচৰত হ'ল যে নহয় আমি আঞ্চলিক শক্তি হিচাপে জাতীয়তাবাদী শক্তি হিচাপে ইয়াত থাকিব খোজোঁ স্বতন্ত্ৰভাৱে আৰু আমি সকলো ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিৰ লগত এটা কোঅৰ্ডিনেশ্যন কৰিব গতিকে এই দুইটা কথা আলোচনা চলি আছে লোকধাক কৰিবলৈ একো নাই মই কথাকেইটা সেইকাৰণে আপোনালোকক মুকলিমূৰীয়াকৈ কওঁ বিজেপি শাসনৰ কালত বিৰোধী উন্নয়নৰ ক্ষেত্ৰত সুযোগ দিয়া হোৱা নাই নেকি যাৰ বাবে বিজেপিলৈ পুনৰ বিধায়কবিলাক গৈ আছে কিছুমান কংগ্ৰেছৰ হওক বিজেপিলৈ বিধায়কবিলাক যোৱাৰ কাৰণটো দুটা এটা হ'ল কংগ্ৰেছ দলৰ ব্যৰ্থতা আৰু কংগ্ৰেছ দলে বিধায়কবিলাকক ঐক্যবদ্ধ কৰি ৰাখিব নোৱাৰা বা কংগ্ৰেছ দলৰ ভিজন নথকাটোৱে বিধায়কবিলাকক মানে দুৰ্বল কৰি তুলিছে আৰু বিধায়কবিলাকক মানে তেওঁলোকৰ ছেল্ফ কনফিডেন্স নাইকিয়া কৰিছে এটা দুই নম্বৰ কথাটো হ'ল যে বিধায়কজনৰ ব্যক্তিগত লালসা আজি ৰূপজ্যোতি কৰ্মী বা আপোনাৰ
কি কয় আপোনাৰ সুশান্ত বৰগোহাঁই বা অন্য যিবিলাক মানুহ এতিয়া যাবলৈ লৈছে আপোনাৰ এইটো সমষ্টিৰ বিধায়ক যাব খুজিছে তালুকদাৰ ফণী তালুকদাৰ যাব খুজিছে এই যিবিলাক যাব খুজিছে তেওঁলোকৰ ব্যক্তিগত লোভটো ব্যক্তিগত ক্ষমতা আৰু ধন বা এইবিলাকৰ প্ৰতি যি লোভ সেইটো ক্ৰিয়া কৰি আছে কিন্তু এটা বস্তু সকলোৱে আমি মানি লোৱা দৰকাৰ হ'ব যে বিজেপি এটা আগ্ৰাসী সাম্প্ৰদায়িক শক্তি এই সাম্প্ৰদায়িক শক্তিলৈ যদি এনেকৈ বিধায়কবিলাক গৈ থাকে তেতিয়াহ'লে অসমৰ ৰাজনীতিক মূল্যবোধ সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰিব গতিকে আমি সকলোৱে মিলি বিজেপি RSSলৈ যাতে এনেকৈ কেতিয়াও বিধায়ক এনেকৈ গৈ থাকিব নোৱাৰে বা যোৱাৰ পৰিস্থিতি উদ্ভৱ হ'ব নোৱাৰে তাৰ কাৰণে আমি সকলো গণতান্ত্ৰিক মানুহ ঐক্যবদ্ধভাৱে কাম কৰা দৰকাৰ বুলি মই ভাবোঁ ধন্যবাদ ঠিক আছে